যে এৰেষ্টেড আৰু বেইল আমি দেখিবলৈ পাইছোঁ কেতিয়া লেটাৰ আহিছে নেকি আপোনাৰ অফিচত একচুৱেলি এনেতো আমি যিকোনো লেটাৰ পাইছে আমাৰ দিছপুৰ ছেক্ৰেটাৰীৰ পৰা এডিশ্যনেল ছেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অফ আছাম কবিতা দেখা তেখেতৰ পৰা যেতিয়া আমি চিঠি এখন পাইছে অফিচিয়েল লেটাৰ তেতিয়াৰ পৰাহে আমি গম পাইছে যে এটা সময়ত আমাৰ প্ৰফেচৰ লাইছৰাম লাডু সিং দ্য VC অফ দিছ ইউনিভাৰ্চিটি যে সি যে এৰেষ্ট হৈছিল এৰেষ্ট হোৱাৰ পিছত সি বেইলত যে আছে এতিয়া তেতিয়াহে আমি গম পাইছোঁ ইয়াত আগতে আমি কোনো আমাৰ ৰেকৰ্ডো নাই আমি কোনো খবৰো পোৱা নাছিলে মানে আমাৰ মানে একো জানাই নাছিলোঁ আমি যে সি যে এৰেষ্ট হৈছিল সি বেইলত আছিল আমি গম পোৱাই নাছিলোঁ যিদিনাখন এই লেটাৰটো আহি পাইছে তেতিয়াহে আমি গম পাইছোঁ এই লেটাৰত কি লিখা আছে এনেতো আমাৰ পৰা সি এতিয়া বেইলত আছে কাৰণে অথৰিটি কনচাৰ্ণে একশ্যন টেকেন ৰিপৰ্ট এইটো বিচাৰিছিল কিন্তু একচুৱেলি ইউনিভাৰ্চিটিয়ে আমাৰ প্ৰায় মানে অথৰিটি নহয় একশ্যন VCৰ ওপৰত একশ্যন ল'বৰ কাৰণে একশ্যন টেকেন ৰিপৰ্টটো হ'ব লাগিছিলে আমাৰ গভৰ্ণৰ হাউচৰ পৰা কিন্তু আমাৰ ইউনিভাৰ্চিটিৰ পৰা তেনেকৈ আমি একশ্যন টেকেন ৰিপৰ্ট VCৰ ওপৰত আমি ল'ব নোৱাৰে এই হিচাপে আমি এই ৰিপৰ্টটো দিব পৰা অথৰিটি নাছিলে তথাপিও বিচাৰিছে যেতিয়া যিখিনি ইনফৰমেশ্যন বিচাৰিছে কেইটামান যিটো দিব পৰা ইউনিভাৰ্চিটিৰ পৰা এই দিব পৰা কেইটামান ইনফৰমেশ্যনটো দি পেলাই আমি গভৰ্ণৰ হাউচত 18ত আমি চিঠিটো পাইছে 19ত গৈ আমি দি আহিছোঁ যেনিবা ছেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অফ আছাম হায়াৰ এডুকেশ্যন তাতেও আমি দি আহিলোঁ এই একে একশ্যন টেকেন ৰিপৰ্টটো আমি দি আহিছোঁ এতিয়া কথাটো হ'ল ইটছ আপ টু দ্য গভৰ্ণমেণ্ট অফ আছাম কি একশ্যনটো কি লয় কি নলয় এইটো গভৰ্ণমেণ্টৰ আছাম গভৰ্ণমেণ্টৰ ওপৰত আৰু যিখিনি দিব লাগে আমি ইউনিভাৰ্চিটি ছাইডৰ পৰা মই যিটো দিব পাৰে এইটো আমি দি আহিলোঁ স্যার এটা বুদলিয়ান ইউনিভার্সিটির ভাইস চ্যান্সেলরটো নাই আমি দেখি তার চেম্বারত নাই কাম কাজত অসুবিধা চলি আছে নেকি ইউনিভার্সিটি অসুবিধাটো এদিন হেড অফ দ্য ইনষ্টিটিউশ্যন দেট ওৱান অলছ' উইদাউট ইনফৰমেশ্যন ক'ত গৈছে আমি নাজানো কিন্তু এদিন বা দুদিন নাথাকিলে নৰ্মেল মানে নৰ্মেল ফাংচনিঙত বহুত দিগদাৰ আহি যায় সি কেতিয়া আহিব এইটো মানে কোনো ইনফৰমেশ্যন নাই সি ষ্টেচন লিভ কৰি গৈছে ইয়াৰ ওপৰতো কোনো ইনফৰমেশ্যন নাই মানে এতিয়া মানে আমি একো কৰিব নোৱাৰা হৈ গ'ল আৰু ইউনিভাৰ্চিটিত নৰ্মেল ফাংচনিংটো ভাল মানে নৰ্মেলি আমি লৈ যাবৰ কাৰণে অলপ দিগদাৰত আছোঁ এতিয়া তেওঁ যে জামিন একো খবৰেই নাছিলে সেই জামিনত আছে বুলি আমি গমেই পোৱাই নাছিলে যেতিয়া এই চিঠিখন আহিছে তেতিয়াৰ পৰাহে আমি গম পাইছোঁ কি কেছত তেওঁক এৰেষ্ট কেছটোতো ডাইৰেক্ট আমি এইটো জানিব পাৰে কিয়নো ভিজিলেঞ্চ মানে চিফ মিনিষ্টাৰৰ ভিজিলেঞ্চটো যিদিনা আহিছে কেছ ৰেজিষ্টাৰ হোৱাৰ পিছতহে সি কেইটামান ফাইলটো লৈ গৈছে স্পেচিয়েলি কনষ্ট্ৰাকশ্যন ৰিলেটেড কেইটামান কিবা আছে যেনেকুৱা আমাৰ মাৰ্কেট ছেট ড্ৰেইন আৰু কালভাৰ্ট কনষ্ট্ৰাকশ্যনত এইটো থ্ৰু প্ৰচিডিউৰ হোৱা নাছিলে তেতিয়া মই একেবাৰে নতুনকৈ আমি জইন কৰা আগষ্ট মাহৰ 3 তাৰিখ আগষ্ট মাহত আহিছে আৰু মই জইন কৰিছে এই ইউনিভাৰ্চিটি 1 তাৰিখ জুনত মানে তেতিয়া মই কোনো পাইলট এইবিলাক পাইলট সম্বন্ধে মই জানাই নাছিলে আৰু মাত্ৰ এইখিনি নহয় যেনিবা এপইণ্টমেণ্ট ৰিলেটেড কেইটামান পাইল এই যিটো এপইণ্টমেণ্ট মানে ফৰ্মেলি যিটো হ'ব লাগিছিলে যি নিয়ম দি হ'ব লাগিছিলে কেইটামান নিয়মটো অবজাৰ্ভ নকৰাকৈ এপইণ্টমেণ্টটো দিয়া হৈছিলে মানে ইলিগেলি এপইণ্টমেণ্ট নিজৰ মতে যেনেকৈ কি কৰিব লাগিছিলে এই ধৰণৰ নকৰাকৈ মানে ইলিগেলি এপইণ্টমেণ্টটো দিয়া এই কিবাটো পাইছে আৰু পিছত আমি গম পাইছোঁ এইবিলাক আমিতো ক'ব নোৱাৰে এইটো ধন লৈ না কি কিবা লৈ এইটো এইখিনিও মই ভালকৈ নাজানো কোটি টকা ইমানখিনি নাছিলে নেকি 1 crore ফাইলটো কিমান জব্দ কৰা হৈছে ফাইলটো এনেইতো 9টা ফাইল লৈ গৈছে আমাৰ ইউনিভাৰ্চিটিৰ পৰা কনষ্ট্ৰাকশ্যনত একাডেমিক ছাইডৰ পৰা আৰু complex one file from the market construction this is market complex and it was original file of the professor Elenbam Nixon Singh the one who was appointed as a finance officer take it original file to look one booklet of proceeding of 8 academic council relating held on 3rd July এই খুব সম্ভৱ এই প্ৰচিডিং লৈ যোৱাৰ কাৰণটো হ'ল
এপইণ্টমেণ্টৰ ক্ষেত্ৰত তেতিয়া সিদিনা মানে কেইটামান ডিছকাশ্যন হৈছিলে আৰু মানে মাইনৰ্ছ তাতে ৰিজলিউশ্যন লোৱা আছিলে এই বস্তু লৈ গৈছে আৰু ভিজিলেঞ্চিয়ালি আৰু আছিলে দ্য ওৱান ফাইল অফ ড্ৰেইন কনষ্ট্ৰাকশ্যন ড্ৰেইন এণ্ড কালভাৰ কনষ্ট্ৰাকশ্যন এইবিলাকেই আৰু এনেকৈ আছে 9টামান ফাইলটো লৈ গৈছে আমাৰ ইউনিভাৰ্চিটিৰ পৰা তোমাৰ 9টা লাগিছে হয় ফাইল টোটেল আজিলৈকে মানে ইনভেষ্টিগেশ্যনটো চলি থকাৰ কাৰণে আজিলৈকে মানে ঘূৰাই দিয়া নাই এইবিলাক ফাইল চব অৰিজিনেল ফাইল ছাৰ আজি এতিয়া অফিচতে আছোঁ মই পিছত ফাইলটো ডেইলি ডে টু ডে মানে কেইটামান কিবাটো মুভমেণ্ট হৈ থাকে এই ফাইল কিবা মুভমেণ্ট কৰোঁতে আমি গম পালোঁ পিছত যে মানে VC ছাৰে আজি মৰ্ণিঙৰ 9:30 মানতে ওলাই গৈছে ক'ত ওলাই গৈছে কোনো আমাক ইনফৰমেশ্যনো দি যোৱা নাই ষ্টেচন লিভ কৰাৰ কোনো ৰিটেন ইনফৰমেশ্যন দি যোৱা নাই আমি সেইটো কাৰণে আমি নাজানো সি ক'ত গৈছে ক'ত কি কৰিছে আমি নাজানো এতিয়া এনেই শুনা মতেতো আমাৰ ছিকিউৰিটি গাৰ্ড সিহঁতে কৈ দিছে কেইটামান ফাইল লৈ গৈছিল আজি मोनसे गोजोनथाव खौरां 2023-24 सोलोंथाइ बोसोरनि थाखाय 11-12 थाखोनि गोदानै मुं थिसननाय लानानै फैदों बाक्सा जिल्लानि सालबारि बाजारनि साखाथियाव थानाय सेन्ट जेभियार्स इंलिश स्कुला देग्लाय बोसोरनिफ्राय सेन्ट जेभियार्स इंलिश स्कुलाव आर्ट्स आरो साइन्स आयदानि थाखाय गोदानै फरायसाफोरनि मुं थिसननाया दायो सोलिगासिनो बे फरायसालियाव मुं थिसननाया बेसेन नाङै जागोन आरो डेभेलपमेन्ट फिसा 1000 दानफ्रोमबो टिउसन फिसा 1500 रांखौ फरायसानिफ्राय लानाय जागोन बेजों लोगोसेनो जायफोर फरायसाया मेट्रिकआव 90% बांसिन मोननाय आरो बिपिएल कार्ड थानाय फरायसाया बेसेन नाङाजासेनो मुं थिसननो हागोन बबेखानि 80% बांसिन नम्बर लानानै उथ्रिनाय आरो बिपिएल कार्ड थानाय फरायसाफ्रा मुं थिसननायाव 50% फ्रि जागोन बेबादिनो उननि जौखोन्दो लानानै उथ्रिसारनाय आरो बिपिएल कार्ड थानाय फरायसाफोरनो रेहाय होनाय जादों लोगोसे बे फरायसालियाव फरायसाफोरनि थाखाय हस्टेलनि खाबुबो दं गोसो गोनां फरायसाफ्रा सेन्ट जेभियार्स इंलिश स्कुलाव 11-12 थाखोनि गोदानै मुं थिसननायनि बागै आबुं बाथ्राखौ मिथिनोब्ला नैबे मबाइल नाम्बार 9954427791 आव थोंजों सुलाद लानो हागोन